নমস্কাৰ ইমতো লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। ডিব্ৰুগড় 2 ট্ৰাক অৰুণাচলী সুৰাক লৈ ৰহস্য। আবকাৰী সুৰা মাফিয়াৰে গোপন বুজাবুজি ষড়যন্ত্ৰ ৰচিছে নেকি? উজনিত অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেহা। অৰুণাচলী সুৰা সৰ্বৰাসৰ মুকলি কৰিডৰত পৰিণত ডিব্ৰুগড় বগীবিল দলং আৰু তিনিচুকীয়াৰ ঢলা শদিয়া দলং। ডিব্ৰুগড় পৰাই নিয়ন্ত্ৰিত হয় অবৈধ অৰুণাচলী সুৰাৰ ব্যৱসায়। অৰুণাচলী সুৰাৰ ৰিবটলিং আৰু নতুন লেবেল লগাই উজনিত এক বৃহৎ সুৰা মাফিয়া চক্ৰই অবাধ বেহা চলাই অহাৰ সময়তে ডিব্ৰুগড় আবকাৰী বিভাগে জব্দ কৰিছিল দুখনকৈ 10-চকীয়া ট্ৰাকত কঢ়িয়াই অনা 2200 কাৰ্টুন অৰুণাচলী সুৰা। ৰহস্যজনকভাৱে সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণ গোপনে ৰাখি লাহোৱালৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত লুকুৱাই ৰখা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে বগীবিল দলঙত নিয়মীয়া তালাচীত বগীবিল আৰক্ষীয়ে সুৰা ভৰ্তি ট্ৰাক দুখনৰ ওপৰত সন্দেহ উপজাত নিয়ম অনুসৰি ডিব্ৰুগড় জিলা আবকাৰী বিভাগক গতাই দিছিল। উক্ত দুয়োখন ট্ৰাক চমজি লৈ বিভাগীয় পৰীক্ষা নিৰীক্ষাৰ অন্তত ৰাখিব লাগিছিল আবকাৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত নতুবা আৰক্ষী থানাত। কিন্তু ট্ৰাক দুয়োখন ডিব্ৰুগড় লাহোৱালৰ ষ্ট্ৰেম লিকুইড প্ৰাইভেট লিমিটেড নামৰ এটা ব্যক্তিগত কাৰ্যালয়ত ৰহস্যজনকভাৱে ৰখাটো আবকাৰী আৰু সুৰা মাফিয়াৰে মেনেজ আৰু গোপন বুজাবুজি ষড়যন্ত্ৰ ৰচা বুলি লাহোৱাল বিভিন্ন দল সংগঠনে সন্দেহ প্ৰকাশ কৰিছে। হয়, এইটো এটা অৱশ্যে আমি এতিয়া আজি জানিব পাৰিছোঁ এটা ৰহস্যজনক এটা ঘটনা বুলি ক'ব লাগিব। কি কাৰণে ৰাজহুৱা স্থানত তেওঁলোকৰ অফিচ আছে, তেওঁলোকৰ অফিচৰ সন্মুখত নাৰাখি কেনে তেওঁলোকে এটা ব্যক্তিগত খণ্ডৰ উদ্যোগৰ ভিতৰত তেওঁলোকে ভৰাই থ'বলগীয়া হৈছে। এইটো অতি দুৰ্ভাগ্যজনক কথা। ইয়াৰ দ্বাৰা আচলতে এটা কথা অনুমান কৰিব পাৰি যে তেখেতলোকৰ লগত কিবা হয়তো গোপন বুজাবুজিৰ জৰিয়তে তেখেতলোকে গাড়ীখন এৰি দিয়াৰ কিবা চিন্তা চৰ্চা কৰিব পাৰে। আৰু আমি এটা কথা ক'বলৈ বিচাৰিছোঁ, বগীবিল ব্ৰিজ আৰু আপোনাৰ ঢলা শদিয়া ব্ৰিজৰ ওপৰেৰে অবৈধভাৱে ডিব্ৰুগড় জিলাখন আপোনাৰ অৰুণাচলী সুৰাৰে আপোনাৰ ৰমৰমীয়া বেহা এটা দুষ্ট চক্ৰই চলাই আহিছে। এই ক্ষেত্ৰত আমাৰ যোনটো আবকাৰী বিভাগ আছে, আবকাৰী বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আপুনি বিভিন্ন সময়ত বিভিন্ন স্থানত এইদৰে আপুনি আবকাৰী সুৰাৰ ব্যৱসায় আপোনালোকে চলি থকা দেখিবলৈ পাব। আৰু আবকাৰী বিভাগটোৱে আচলতে যে গভীৰ নিদ্ৰাত শুই আছে, বিভিন্ন সময়ত আপুনি দেখিবলৈ পায়। লাহোৱাল অঞ্চলটোৰ কথাই চাই আমি বাৰম্বাৰ জনাই আহিছোঁ তেওঁলোকক। বিভিন্ন ধৰণৰ আপোনাৰ মাৰ্ডাৰৰ নিচিনা ঘটনা সংঘটিত হৈছে, বিভিন্ন আপোনাৰ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে। সেই সময়তে লাহোৱালৰ মাজমজিয়াত দুখন 2200 কাৰ্টুন ভৰ্তি থকা দুখন ট্ৰাক আচলতে জব্দ কৰি কি কাৰণে ব্যক্তিগত খণ্ডৰ উদ্যোগৰ ভিতৰত তেওঁলোকে ৰাখিবলগীয়া হৈছে, এই কথাটো এটা ৰহস্যজনক কথা। আৰু ভৱিষ্যতে এই ধৰণৰ যোনবিলাক ঘটনা সংঘটিত হ'বলৈ ধৰিছে বা হ'ব, ইয়াৰ কাৰণে কিন্তু আবকাৰী বিভাগটো জগৰীয়া হ'ব। কিবা গোপন মটেৰিয়েল কৰিবৰ কাৰণে ঠাইত ৰাখি থৈছে নেকি? হয়, এইটো আচলতে অনুমান কৰিব পাৰি যে আবকাৰী বিভাগৰ তেওঁলোকৰ নিজৰ ব্যক্তিগত তেওঁলোকৰ চৰকাৰী ভূমি থকাৰ পিছতো কি কাৰণে তেওঁলোকে ব্যক্তিগত খণ্ডৰ উদ্যোগটোৰ ভিতৰত ৰাখিবলগীয়া হৈছে, ইয়াৰ এক দুৰ্ভাগ্যজনক আৰু জনসাধাৰণৰ কাৰণে আচলতে এটা চিন্তিত কথা, এটা ৰহস্যজনক কথা। আৰু ইয়াৰ ভিতৰত সুমিয়াই থোৱা মানে কি বুজায়? তেওঁলোকৰ ব্যক্তিগত খণ্ডৰ উদ্যোগটোৰ ভিতৰত ৰাখি থোৱা মানে বুজায় কি আচলতে? এই জনসাধাৰণে এই কথা বিচাৰ কৰিব। আৰু যি সময়ত চৰকাৰী অফিচ আছে, চৰকাৰী অফিচৰ সন্মুখত ঠাই আছে, তাত নাৰাখি ইয়াত ৰখাটো এটা ৰহস্যজনক ঘটনা হৈছে বুলি মই ভাবোঁ। ইফালে সংবাদ মাধ্যমৰ আগত জিলা আবকাৰী অধীক্ষক বেদাংগ ভূষণ শইকীয়াই নিৰাপত্তা আৰু তদন্তৰ খাতিৰত সুৰাভৰ্তি দুখন ট্ৰাক লাহোৱালত ৰখাৰ লগতে ইতিমধ্যে গোচৰ তৰা হৈছে বুলি টেলিফোনিক বাৰ্তালাপত জানিবলৈ দিছে। নিউজ ডেস্ক ৰিপৰ্ট, DNA News 24। হয়, নিশ্চিতভাৱে ক'ব লাগিব, আমি যিহেতু গম পাইছোঁ যে বগীবিল আৰক্ষী প্ৰশাসনে যেতিয়া তেখেতলোকক কোৱায়ত্ত কৰি জেল হাজোতলৈ ড্ৰাইভাৰকেইজনক প্ৰেৰণ কৰিছে বুলি আমি গম পাইছোঁ। আৰু এটা ডাঙৰ বিষয়, বগীবিলৰ পৰা আজি ডিব্ৰুগড় য'ত আবকাৰী বিভাগৰ কাৰ্যালয় আছে তাত নাৰাখি আজি লাহোৱাল নিচিনা এটা ব্যক্তিগত উদ্যোগ প্ৰতিষ্ঠানৰ ভিতৰত আনি ৰাখি থোৱাটো এটা ডাঙৰ বিষয়। কাৰণ আমাৰ মনত প্ৰশ্ন হৈছে যে তেখেতলোকে গোপন বুজাবুজিয়ে আচলতে তেখেতলোকে এই অৰুণাচলী সুৰাখিনি তেখেতলোকে লৈ যোৱা এটা পৰিকল্পনা কৰিছে বুলি মই ভাবোঁ।